নেটৱৰ্কটো নাপায় দেখোন হেল্ল' 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 মোৰ মোবাইলটোত ইমান কষ্ট হৈছে নেটৱৰ্কডাল নাপায় এই এডাল এণ্টনা লগোৱাৰ পিছতো মই নেটৱৰ্কটো নাহে চাওঁচোন এইখিনি নেটৱৰ্কটো পায় নেকি হেল্ল' এই ৰ সোনকালে ডাউন লৈ যাম নেটৱৰ্কটো হেল্ল' নাই নেটৱৰ্ক লগা নাই এই মই মানে কিবা কি ইমান অসুবিধা হৈছে আজিকালি মানে কিবা নেটৱৰ্কটো নোহোৱা হৈছে মোবাইলত হেল্ল' আম্বানী স্পিকিং কোনোবা কাষ্টমাৰে ডিষ্টাৰ্ব কৰি আছে কোন এইটো কাষ্টমাৰ অলপ পইচাবিলাক বঢ়াইছি এতিয়া নেটৱৰ্কটো ক'তো নাপায় এই নেট পাই নাপায় সেইটো আমাৰ ডাঙৰ কথা নহয় দাম আৰু বঢ়াই আমালৈকে 1000 হ'ব ইফালে আমাৰ 2000 টকাৰ লছ হৈ আছে এখন উপায় নাপাওঁ মই এই এণ্টনাডাল মোক কাণত লৈ এই নেটৱৰ্ক কিছু ঘূৰিব লগা হৈছে এটাও নাপায় নেটৱৰ্ক চাৰা ৰাত নাপায় হেল্ল' হয় আম্বানী মহাৰাজ এই কাটা যায় হেল্ল' আগতে আছিল 150 টকা এতিয়া হ'ল যে 400 টকা এতিয়া মই অলপ পইচাটো বেছি হোৱাৰ কাৰণে এতিয়া মই ফোন কৰিব নোৱাৰোঁ সেইকাৰণে ভাবিছোঁ বোলো ক'ৰবাত অলপ কথাখিনি পাতি দিওঁ হেল্ল' হেল্ল' নাই এই নেটৱৰ্কৰ নহ'ব মই কিবা বেলেগ নেটৱৰ্কৰ ব্যৱস্থা কৰিব লাগিব আম্বানী ছাৰ হেল্ল' এই আপোনাক মই ফোন কৰিব লগা আছিল ছাৰ এতিয়া মই আপোনাৰ ফোনত নাপাওঁ কাটি যায় মোবাইলটো বৰ ডাঙৰ কথা এটা আছিল আপোনাৰ লগত নেটৱৰ্ক আহিব মই এতিয়া আপোনাৰ ঘৰৰ চিনি নাপাওঁ নহয় ছাৰ এতিয়া আপুনি ৰাস্তাটো দিলে মই যাব পাৰিলোঁ হয় খোজকাঢ়ি হ'লেও ৰেলত হ'লেও মানে ঠেলা লৈ হ'লেও ঘটনা হ'ল ছাৰ এতিয়া কাটি যায় নাই মোবাইলটো আকৌ নেটৱৰ্কটো নাপায় এইটো নেটৱৰ্ক আহিব মই দিগদাৰ নেটৱৰ্ক পঠাই দিছোঁ অলপ আহিছে হেল্ল' হেল্ল' আম্বানী ছাৰ একদম আপুনি পইচা পৰিছে না আমাৰ 150 টকা আছিল প্ৰথমতে এতিয়া আৰু 400 টকা কৰিলে এতিয়া আমাৰ নিচিনা দুখীয়া মানুহ ছাৰ এতিয়া কেনেকৈ এতিয়া কাঠ ভৰম বিৰাট সমস্যা হৈছে মই মোৰ লিগিৰাৰ বিয়া পাতিছোঁ এতিয়া পেণ্ডেলৰ কাম চলি আছে নাই এতিয়া মই বহুত বিজি আছোঁ এতিয়া এইবিলাক কাম নচলে